নমস্কাৰ। আজি আমি শ্ৰীমদ ভাগৱত গীতাৰ ৪ৰ্থ অধ্যায় অৰ্থাৎ দিব্য জ্ঞানলৈ আগবাঢ়িম। ভগৱান কেনেকৈ আৰু কেতিয়া পৃথিৱীলৈ আহে, ভগৱানক কেনেকৈ পাব পাৰি, তেওঁৰ পৰা কেনেকৈ আমি জ্ঞান গ্ৰহণ কৰিব পাৰোঁ আৰু জ্ঞান লোৱাটো কিয় প্ৰয়োজন, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাম আজি আমি এই অধ্যায়ত। শ্ৰীকৃষ্ণই ক'লে, অৰ্জুন, যি মহান গীতা জ্ঞান তোমাক কৈ আছোঁ সেয়া মই বহু সময় আগতেই পৃথিৱীত কৈছিলোঁ, কিন্তু সময়ৰ লগে লগে সেয়া লুপ্ত হ'ল। তেতিয়া অৰ্জুনে সুধিলে, হে কৃষ্ণ, আপুনিতো এতিয়া বৰ্তমান কালত আছে, তেতিয়াহ'লে বহুদিন আগতেই এই গীতা জ্ঞান কেনেকৈ দিব পাৰে? শ্ৰীকৃষ্ণই অৰ্জুনক উত্তৰ দিলে, অৰ্জুন, তুমি নাজানা তোমাৰ মোৰ কিমান জনম পাৰ হৈছে। যেতিয়াই সংসাৰত ধৰ্ম নাশ হ'ব ধৰে, তেতিয়াই অধৰ্মৰ বিনাশ কৰিবলৈ মই পৃথিৱীত মানৱ ৰূপত জন্মগ্ৰহণ কৰোঁ। কৰ্ম কৰি এই শৰীৰটো ইয়াতেই এৰি থৈ অৱশেষত উভতি যাওঁ। যেনেকৈ কোনো ভক্তই মোক বহুত ভাল পায়, সেইদৰে ময়ো মোৰ ভক্তসকলক বহুত ভাল পাওঁ। যদিও বা মই সংসাৰৰ নিৰ্মাতা, কিন্তু মই এইটো কেতিয়াও নাভাবোঁ এইখন মই বনাইছোঁ, এই সৃষ্টিখন মোৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। সেইবাবে মানুহেও কৰ্ম কৰাৰ সময়ত কেতিয়াও এইটো ভাবিব নালাগে যে কৰ্তাজন তেওঁ নিজেই, মাথো কৰ্ম কৰি যাব লাগে। যি মানুহে কোনো কৰ্মৰ ফল আশা নকৰাকৈ আৰু সুখ দুখ লাভ লোকচান বিদাৰি কৰ্ম কৰি যায়, তেওঁৱেই মহান। যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো অহংকাৰ নাই আৰু নিজৰ কামবোৰ সুকলমে কৰি যায়, তেওঁৱেই মানুহৰ ভিতৰত শ্ৰেষ্ঠ। যি মানুহ এই পৃথিৱীত সুখত নাথাকে, তেওঁ পৰলোকতো গৈ সুখত থাকিব নোৱাৰে। সেয়েহে মানুহে নিজৰ গুৰুক চিনি পোৱা উচিত। ইন্দ্ৰিয়ক বশ কৰি লালসাক ত্যাগ কৰি গুৰুৰ সেৱা কৰি তেওঁৰ পৰা জ্ঞান অৰ্জন কৰিব লাগে। যাৰ দ্বাৰা ডাঙৰ ডাঙৰ পাপীও মোৰ চৰণত আহিছে। যেনেকৈ জুয়ে শুকান খৰি জ্বলাই দিয়ে, তেনেকৈ গুৰুৰ পৰা লাভ কৰা শিক্ষা আৰু জ্ঞানে সকলোবোৰ অজ্ঞানতা নাশ কৰে। সদায় কৰ্ম কৰা লোক, শ্ৰদ্ধা কৰা মানুহে মোক লাভ কৰিব পাৰে। সেয়েহে কৰ্মযোগৰ দ্বাৰা সকলোবোৰ কৰ্ম কৰি নিজকে কৰ্তা বুলি নাভাবি পৰমাত্মাক সকলো অৰ্পণ কৰি মানুহ আগবাঢ়ি যাব লাগে। তেনেকুৱা ব্যক্তিক কৰ্মই বান্ধোন দিব নোৱাৰে। গতিকে অৰ্জুন, তুমিও নিজক কৰ্তা বুলি নাভাবিবা। ইয়াৰ জৰিয়তে বাস্তৱ জীৱনলৈ পৰামৰ্শ এয়াই যে যেতিয়াই পৃথিৱীত ধৰ্মৰ নাশ হয়, তেতিয়াই ভগৱানৰ জন্ম হয়। কাৰোবাৰ পৰা আমি যদি কিবা শিকিব বিচাৰোঁ, তেনেহ'লে তেওঁৰ প্ৰতি মনত সন্মান ভাৱনা থাকিব লাগিব। লালসা আৰু বেয়া ভাৱনা কেতিয়াও মনত উদয় হ'ব দিব নালাগে। আমি যিকোনো ক্ষেত্ৰতেই নাথাকোঁ কিয়, কিন্তু গুৰুৰ পৰা লাভ কৰা জ্ঞানৰ জৰিয়তেহে পৃথিৱীত সফলতা অৰ্জন কৰিব পাৰোঁ আৰু পৰলোকত গৈ পৰমাত্মাৰ সৈতে মিলিত হোৱাৰ সুযোগ পাওঁ। যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক কৰি উৎসাহ যোগাবলৈ নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ পৰিয়ালৰ অন্তৰ্ভুক্ত হওক আৰু বন্ধুবৰ্গ তথা পৰিয়ালবৰ্গৰ সৈতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। কাষত থকা বেল আইকনটো প্ৰেছ কৰি আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনাৰ মোবাইলত প্ৰথমতে লাভ কৰক। # প্ৰেৰণা দি যাওক, লৈ যাওক আৰু বিলাই যাওক। ধন্যবাদ।